হে বন্ধুসকল আশা কৰোঁ সকলোৱে ঠিকে থাকে হওক আৰু মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই আজি ভিডিঅ'টো বেলেগ ধৰণে আৰম্ভ কৰিম মানে কেনেকুৱা ধৰণৰ হ'ব মই মানে এটা কবিতা লিখিছোঁ সেইটো আপোনালোকক পঢ়াই শুনাম কেনেকুৱা লাগে মোক কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু আজিৰ কাৰণে জাস্ট হোৱাটছএপত ষ্টেটাছ এটা দি দিব তেতিয়া মোৰ ভিডিঅ'টো শ্বেয়াৰ হৈ যাব আৰু আপোনালোকে যদিহে মোৰ চেনেলটো নতুন তেন্তে সাবস্ক্ৰাইব কৰি ল'ব গতিকে বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয় বন্ধুসকল যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হয় তেন্তে মোক নিজৰ বুলি ক্ষমা কৰি দিব আৰু এইটো ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব এইটোৱে গতিকে মই মোৰ কবিতাটো আৰম্ভ কৰি দিওঁ অসমৰ ৰণুৱা অসমৰ সংগ্ৰামী যুৱক দেশৰ কাৰণে নিজৰ বলিক পূজা মনা গান্ধীবাদী সেই জনা আদৰ্শক মাপকাঠি হিচাপে লৈ আগবাঢ়ি যোৱা অসমৰ এজন সাহসী ডেকা মৃত্যুকো ভয় নকৰা কেৱল সত্যতাৰে যুঁজ কৰা মিছা অপৰাধত বন্দী হৈ মৃত্যুক আকোৱালা এই জনা সৎপুৰুষ সৰু পথাৰৰ ৰেল বগৰাল কোনোবাই মৃত্যুক সাৱটি ল'লে এওঁৱে এনে জনা সৎপুৰুষ গমধৰ কোঁৱৰৰ বংশধৰ অসমৰ ৰণুৱা গতিকে ভিডিঅ'ৰ মানে কবিতাটো শুনি কেনে লাগিল কমেন্ট কৰি জনাব যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদিহে আপুনি মোৰ চেনেলটো নতুন তেন্তে সাবস্ক্ৰাইব কৰি লওক গতিকে এইখিনিয়ে আৰু আপোনালোকৰ দায়িত্ব বুলি ক'ব লাগিব আৰু